নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু একেটা দিন ধাৰাসাৰ বৰষুণ দি আছে, সেই গতিকে ওলাব পৰা নাছিলোঁ। ময়ো ঘৰতে আছিলোঁ কিবা কিবি কৰি। আজি ওলাই আহিছিলোঁ, এয়া দেখিছে নহয়, একদম মানে প্ৰকৃতিৰ একদম ফুল তাণ্ডৱ আৰু সঁচা এনেকুৱা পৰিৱেশ মজা লাগিছে দেই। আৰু এতিয়া ৰোৱা পুতি আছে আৰু দেখিছে নহয় কি ধুনীয়া পৰিৱেশ। আপোনালোকে একদম মানে ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ধুনীয়া ধুনীয়া ঠাই দেখুৱাই আছোঁ। আজি মানে ওলাই আহিছোঁতো আৰু এয়া দেখিছে নহয় বগলীবিলাক, মানে সঁচাই বহুত ভাল লাগিছে। কি লাইন পাতি গাইজ খাই আছে দেখিছে নহয় বগলীকেইটা, বিৰাট ভাল লাগিছে। উৰি আছে বৰ্তমান, গোটাই লাইন হৈ আছে। মাই গড, আৰু সুন্দৰ নাজাৰা দেখিছে নহয়। মাটি খালি থকাৰ টাইমত কিমান চাবি বগলা। কি ক'ম, ফুৰি ফুৰি এইখিনি আহি গ'লোঁ। আহি ঘৰৰে মানে সন্মুখ পালোঁ। এয়া দেখিছে নহয়, মানে বেলেগ নাজাৰা হৈ আছে, বেলি ডুবু ডুবু অৱস্থা। এইখন হ'ল ডাঙৰ বল খেলা ফিল্ড। আৰু কি ক'ম গাইজ, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।